তো হেই গাইছ ওয়েলকাম টু মাই চেনেল আপোনালোকক মই চেনেলৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি গৈ আছোঁ আমি গ্ৰাছলেণ্ড আৰু থেথাগঠনত গৈ আছোঁ মোৰ লগত যাব কোন জানেই আপুনি আপোনালোক তো গাইছ কোনি যাব আৰু মই যাব লাগিব দে গাইছ তো বল তাকে গেলি যাওঁ আছে তো গাইছে বোলে গ্ৰাছলেণ্ডক যোৱা ৰাস্তাটো চিনি নাপায় আমাৰ বেছি দূৰ 8 কিলোমিটাৰো নহয় গাইছ অলপমান আপোনালোকে আহিব পাৰে ফটো উঠিব পাৰে গাইছ এই গাইছ আগৰ এটা গোটেই এটা ভিডিঅ' দিছে গাইছ খাজাৰ যোৱা এই গাইছ চাওকচোন কিবা এটা কথা হ'ব ধৰি এফালে তুমি নানাম কাট দেখা গিলা তো গাইছ ইয়াৰ আগতে মই এটা খাজাৰত যোৱা ভিডিঅ' দিছোঁ ভিউজ বেছি নাই গাইছ কি আপোনালোকে নাচে গাইছ কি ধুনীয়াকৈ ভিডিঅ'বিলাক দিয়া কৰি আপোনালোকে নাচে গাইছ ছাবস্ক্ৰাইবটো নাই কি হ'ব এনেকৈ কষ্ট কৰিলে গাইছ এই গাইছ এটা কথা এটা কওঁ শুনকচোন আমি ইমান কষ্ট কৰা আকৌ আমি ইমান ডাঙৰ ইউটিউবাৰ নহয় সৰু ইউটিউবাৰ কিন্তু আমি যোনটো কষ্ট কৰি ভিডিঅ'গিলা বনাওঁ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক লাইক কৰিব নালাগে ছাবস্ক্ৰাইবটোতো কৰি দিয়া পাৰে এইকাৰণে ভাল নালাগে গাইছ সেনেকৈ ভিডিঅ' বনালে ইমান কষ্ট কৰোঁ গাইছ চাই থাকোঁতে এটা বস্তু দেখা পালোঁ এই চাওকচোন কি ধুনীয়াকৈ দূৰ দি উঠিছে আপোনালোকৰ ফালে এইবিলাক পাতাই নাজানো অৱশ্যে কমেণ্টত ঠাইটো ভাল লাগছে কিন্তু আপোনালোকে চাওক ইয়াত ধুনীয়াকৈ পানী এই গাইছ ভাল লাগে গাইছ গাইছ আজি মানে আজি ভাটিবেলা ফুৰিব আনা আজি গাইছ এতিয়া 11টা বাজছি গাইছ 11টা বজাতে এই ৰ'দ চাক গাইছ সূৰ্যটো এনেকৈ ওলছি তো গাইছ আমি প্ৰথমতে আপোনালোকক থেথাগঠনখন দেখুৱাই আহোঁ তাৰপিছত আমি গ্ৰাছলেণ্ডক যাম তো মানে কি হৈছে থেথাগঠনৰ আগৰ ৰাস্তা দি এখন বাঁহৰ দলং আছিল এই কি কৰিব গাইছ বাঁহৰ দলংনো কিমান দিন টিকব হে উপায় নাই এতিয়া মোটামুটি কিমান মান নাই মোটামুটি 1.5 কিলোমিটাৰমান ঘূৰিব লাগে দিয়ক উপায় নাই কি কৰিব হ'লেও কথা নাই কিবা যদি আপোনালোকে যদি আমাক কমেণ্ট কৰিব আমি আপোনালোকক কৈ দিম কোনফালেদি যাব লাগে তো গাইছ ফাইনেলি আহি গ'লো আমি থেথাগঠনখন এইখনে আছে থেথাগঠন তো গাইছ কি ভিডিঅ' বনাই আছে গাইছ এইখনে আছিল থেথাগঠন আপোনালোকে আহিব এবাৰ পাৰিলে বহুত ভাল লগা ঠাই হয় এটা আৰু ইয়াতে এখন ফিল্ড আছে ইয়াতে মানে খেলা হ'ব নেকি ইয়াতে ন ইয়াতে হ'ব খেলা তো গাইছে খেলখনত 29 ডিচেম্বৰ তাৰিখে দিকচুদা আহিব ইয়াত আপোনালোকে আহিব থানাৰ বাগে সন্মুখত এখন ফিল্ড আছে ইয়াতে দিকচুদা আহিব আমাৰ আপোনালোকে ইয়াতে কল আছিলে গাইছ চাওকচোন কি চিষ্টেমত লগাইছে পানীত নলাই গাইছ আৰু লগাই থৈ দিছে গাইছ থেথাগঠন আগত আছে গ্ৰাছলেণ্ড আপোনালোকক লৈ যাব বোলো গাইছ সেই ঠাইটো আহিবলৈ কিন্তু দলংখন ভগা আছে গাইছ চাওকচোন দলং এখন আছিল গাইছ আগতে গাইছ ভাঙি পেলাইছে দলংখন গাইছ চিধা যাই দেখি এখন গ্ৰাছলেণ্ড গাইছ এই ধুনীয়া লাগে ঠাইটো আপোনালোক মই দেখি আছোঁ ঘূৰি যাই পেলাই এনে যাবৰ ইচ্ছা আছিল গাইছ বহুত দূৰ ঘূৰিব লাগে 1.5 কিলোমিটাৰমান হয় গাইছ চাওক গাইছ এই খুতৰিটো অলপ চিন আছে গাইছ আৰু কি তো হৈছে এপাকেদি যাব খুজিছিলোঁ বাঁহৰ দলংখন নাই আৰু তো গাইছ ঘূৰি লৈ যাব লাগিল গাইছ বলক যাই থাকোঁ এয়া চাবা বল গাইছ কি কৰিবি দলঙে ভাঙিছি তো কেনে কৰা মোৰ দুখ লাগে দলঙে ভাঙিছি গাইছ ৰাস্তা আছে নহয় বেলেগ আৰু যে 2 কিলোমিটাৰ ঘূৰিব লাগিব গাইছ তাক পাইছি গাইছ ঘূৰি পেলাই যাই আছোঁ ৰ'ব আপোনালোকক দেখাই আছোঁ ঠাইটো এই গাইছ দুখ লাগছে কি কৰোঁ উপায় নাই দুখ হ'বাতো লাগবই আছোঁ ইমান দূৰ ইয়াৰ কথা নাই ৰ'ব ইয়াৰ ঘৰতেই মই আছোঁ তাৰ লোকেল চলি কি হ'ব তো গাইছ এটা কথা ক'ব ৰৈ গ'ল আমি যদি থানখনৰ পৰা আহিলোঁ তাতে ফাগুনৰ 2 তাৰিখে আৰু 3 তাৰিখে নহয় চাই গাইছ 2 তাৰিখে হৈ দিয়ক গাইছ ফাগুনৰ 2 তাৰিখে গাইছ যজ্ঞ হৈ তাতে বহুত ডাঙৰ যজ্ঞ নেকি নহয় নহয় এই 2 তাৰিখে উঠোতে খাই গাইছ ভালকৈ মানুহ হয় আৰু প্ৰায় 2,000-3,000 মানুহ মানে ভোগ বনোৱা আৰু বেছি হয় বহুত মানুহ হয় গাইছ মুঠতে নদ্ৰা হৈছে গাড়ী গাইছ গাইছ মই আৰু এটা কথা কওঁ কিছুমান সৰু ল'ৰা ছোৱালীৰ মানে জন্মৰ পিছত যোনটো মাতোলা বয়সটো আছে বহুতৰে মাত নোলালে সিহঁতে আশাই দিয়ে মানে এই কথাটো মই আপোনালোকক কিয় কৈছোঁ এই কেছটো মোৰ লগত হৈছিল মোৰো মাতটো ওলোৱা নাছিল সঁচাই কৈছোঁ গাইছ এইটো মই চিৰিয়াছলি মা কচম খাই গৈছোঁ মই এইটো মিছা লগা নাই তাতে আশাই দি কিনে মোৰ মাতটো ওলছি গাইছ নহ'লে মই ব্লগিং কৰিবই নোৱাৰিলোঁ
তো গাইছ মাথৰি দি যাই আছোঁ, এইটো মাথৰি দি যাব লাগিব। সেইটো মাথৰি দিছিল গাইছ, কিন্তু সেইটো দলংখন ভাঙা আছে গাইছ, সেইকাৰণে বেলেগ এটা মাথৰি আগেদি আমি আহিলোঁ। 1 কিলোমিটাৰমান হ'ব গাইছ, চাই আছোঁ লাহে লাহে। তো গাইছ ইয়াত মাথৰি আগত ধান কাটি আছে গাইছ, চাওক ধাননি পথাৰীবিলাক গাইছ বেছি পকাই গাইছ, এক মাৰো ধৰিতো এবাগে বলি গাইছ অলপ ধৰি বাগৰি নাগলো গাইছ চাক আকৌ নামি দিওঁ নেকি নেটত গাইছ নামি দিব চাব গাইছ কেনেকৈ এটা বাঢ়ি গাইছ চাকচোন আকৌ নামি দিওঁ নেকি কেলা লাগে চালো হয় উঠোতে এই চেলেঞ্জ এটা কৰোঁ দে নামি কিনে উঠিব পাৰোঁ না বুজি গাইছ নামে পেলাই এটা চেলেঞ্জ কৰে গাইছ এই বাছিটা কোনা ভিডিঅ'টো দিবা গাইছ 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 চাকচোন গাইছ গাইছ আহিছে ধমকা এটা নামি দিছে পৰি গৈছে গাইছ ব্ৰেক চেক নাই গাইছ আকৌ গাইছ অভিনয় কৰিছে নাই আকৌ কৈ দিলি দে অভিনয় কৰা বুলি কৈছোঁ এই গাইছ এটা পল্লি মই এইগিলাখন কৰিলোঁ নি ভিডিঅ'ত দেখুৱাব দিলোঁ নি এক্টিং কৰিছোঁ এই চাইকেল গাইছ এই আৰু এখন আছে চাইকেল গাইছ গাইছ কেনাই দিছোঁ কমেণ্ট কৰিব খান্তুল হা বুঝলি হয়নি তুললি মা কেলা মাৰ গাইছ তুললি তুলসী তক গাইছি বলো গাইছ গাইছ আধা ঘণ্টা মানে চাইকেল মাৰি আছোঁ গাইছ যাইব নাই গাইছ ৰাস্তাটো সেইকাৰণে গাইছ কুলেটি কৰি যাই আছোঁ দক এই গাইছ এইটো কি বস্তু একবাৰ লাদ দি চাওঁ নেকি মুৰ্গী হা কি কি এইটো বস্তু চাওঁ দে একবাৰ গৰম বস্তু নাই লাৰিব নাই গৰম কৰিব মচিছ দেখছি লাড্ডু গাইছ লাৰিব। কি মূল্য কয় চেন তুলি দিছোঁ গাইছ একবাৰ লাৰু কি হ'ল বুঢ়বক নেকি তো কি এইটো কি সেইটো গৰম একবাৰ মই লাৰিমে একবাৰ লাৰিমে লাৰিব নাই আই মই একবাৰ লাৰিলোঁ এই গাইছ এইগিলা নালিব মই এনে ধেমালি কৈছোঁ এইটো লাৰিলে মই আৰু এই পৃথিৱীৰ নাটকৈ ডাইৰেক্ট ইয়াতে যাব লাগিব এনে আপোনালোকক এণ্টাৰটেইনমেণ্টৰ কাৰণে কৈছোঁ সেইটো বয়স নাপাব এনে ধেমালি কৰিছোঁ দক গাইছ মাইনাছ পাৰ্চন নালিব এইগিলাখান তাৰ যি ওলাইছে লাৰিলে মোক একদম মানে গলোৱে মানে ইয়াতে যাব লাগিব আপোনালোকৰ নালিব এইগিলা মই এনে ধেমালি কৰিছোঁ এইগিলা লাৰিব যাম নেকি মই ইমান পাগলা নহয়তো এই দেখছি তাৰ মোচন নাই দা এইটো তাৰ চিংচি গম পাইছি নাই কেনে মাজে মাজে পাগলা মই নকওঁ মই যদি বা কৰোঁ মই আপোনালোকক ধেমালি কৰিছোঁ অলপ বেছি অলপ দূৰত আছে ৰ'ব কি আই এই চাক আৰু কেনে কৰে চাক মই কোৱা কথাটো হ'ল না গাইছ হে কৈছোঁ বোলে চলিটো ভাল নাজানে ধেমালি কৰে তথাপি ক্লিপটো চাই লওঁ একবাৰ চাওঁ নালাগে দে নাই দেই ধেমালি কৰিছোঁ দে আমি যাওঁ মই এডিট কৰিম মই কৰিম বল এই গাইছ ইয়াক মই বিশ্বাস কৰোঁ কিন্তু ইমান বিশ্বাস নকৰোঁ গাইছ ক্লিপটো চালোঁ গাইছ দেখছি গাইছ ইমান বয়া ক'ব পাৰে নে লগ এটা হয় তই লাজ নাপা মই এবাৰ পাগলা গাইছ গাইছ ধেমালি কৰিছি দিয়া নাই চাইকেলখন চলি যাই আছোঁ গাইছ গাইছ ৰাস্তাটো ক'ত গেলে গাইছ এপানে এটা ৰাস্তা আছিল গাইছ সেইটো নেকি গাইছ নহয় ৰাস্তা নহয় এইটো বাহুছ এইটো খালি আছে গাইছ guys room desto কি হয় এগলা এই মাছ পাবো গাইছ খালি চি আছে গাইছ দিনা খালে বিকজিটা মটৰ লগাইছিলো গাইছ সিস্টেমটো ভাল হৈছে ঠিকে আছে গাইছ কিয় বস্তু চাবা মাতিছে গাইছ কি গাইছ আমি ডাঙৰ হ'ব পাৰোঁ গাইছ আমাৰ সৰু চলি হেৰি গিলে জনা গাইছ এবাৰ মটৰ লগাই আছে গাইছ আমি ৰখি পেলাই পানী কয় দি গৈছে তাকে চাই আছোঁ গাইছ ই চাইকেল দি গাইছ বহুত কথা এটা কওঁ মানে আমাৰ এইবোৰ ৰাস্তাটো বহুত দূৰ ইয়াক মই অচাৰ বুলি কৈ পেলাই লৈ যাই আছোঁ গাইছ
আগেদি ৰাস্তা আছে বুলি কৈছোঁ ৰাস্তাটো পোৱাই নাই গাইছ আধা ঘণ্টামান চাইকেল মাৰি আছোঁ ই কৈছোঁ কয় চাৰি মিনিট নাইট কেম্পিং লাগব নেকি কমেণ্ট কৰিবচোন নাইট কেম্পিং লাগব নেকি কমেণ্ট কৰিব এই গাইছ মানুহ লৈ আন পাইছোঁ লাগে কেলা যোগ গাইছ আমি বায়ু প্ৰদূষণ কৰা নাই চাইকেল মাৰি মাৰি এই গাইছ এতিয়া যে আৱাজটো শুনিছিলোঁ বললোঁ বুলি ইয়াৰ পৰা পঢ়লি বাচিলে আকৌ গাইছ চাক এইকে বাগৰি গেল আকৌ মই নাম চলাব যে উঠিম কেনেকৈ গাই গাইছ তলত নামি গৈছে গাইছ চাই পেলাই উঠিব পৰা নাই গাইছে ভিডিঅ' কৰি আছে তলতে গাইছ এইটো উঠি ৰাস্তা এইটো তলত সি আটা কাঢ়ি আছে গাড়ী উঠিম উঠিছে গাইছ 1 2 পিছে গেল গাইছ উঠি আয় গাইছ মই মানে ভিডিঅ' ক্লিপটো চাইছিলোঁ কেনে আহিছে গাইছ তাক চাকচোন গাইছ কি যাই বেছি এইটো গাইছ দেখা পাইছি না খোজকাঢ়ি যাম নেকি মই এইবাৰ গাইছ এইটো গাইছ দেখা পাইছি না কেমেৰাত দুখন চাইকেল লৈ গৈছে গাইছ পাগলাই গাইছ চলাবি এনে শুনাই গাইছ মই পাগলা বুলি সেই গাইছ দাউ দিছোঁ মাকে গাইছ এবাৰ গিয়া এই ৰ মই গাইছ দেখছি না আপোনালোকক মই দেখিছোঁ কিমান দূৰক লাগি খোজ কাঢ়িছে গাইছ তাতে ইচ্ছি সাজি আছে গাইছ দেখছি না তাৰপৰা খোজ কাঢ়িছোঁ গাইছ গাইছ এই চেক দুখুটিয়ে বহি আছে এখান্তি যে খোজ কাঢ়লাক জানো গোটেই মৰি গেল যো গাইছ আমি দু যাৱা এইবাৰো সেই গুলেটিখন কৰিম যো গাইছ চাই থাকোঁ ৰিজত হৈছিল ৰ'ব গাইছ চুমে আহিলোঁ শুনাই ভালকৈ অলপ চলপ হৈছে আৰু আপোনালোকে আহিব এই ৰিজতখনৰ নাম কি বেয়া কোনোবা সুধিছিলে কিবা ভাল নালাগে মানুহটো সুধিছে ইয়াতে ভিতৰে সোমাই 10 টকা বোলে এনা বছি গাইছে এইগিলা কোৱা নাই সুধিছে হালকা বুজিছে নেকি মানে ভালকৈ ৰিজতখন শুনাই নাই যদি হয় মানুহ কি মানুহ আহিলে নকয় আকৌ আৰু এতিয়া ভাবছি ৰিজতখন নাই কি আহিছে এই নাপায় দলঙৰ পৰা নামি দিছে এবাৰ এটা ৰাস্তা সেবাকে এটা ৰাস্তা সি সেবাকে যাই আছে গাইছ আছি ৰ'ব গাইছ নিলে ভাই আকৌ মাথাৰি গাইছ আকৌ মাথাৰি লৈছোঁ গাইছ চাই হ'লে বনাই গাইছ বেছি দিন নাই দিয়ক নাই তামচা কৰিছোঁ আহি পালোঁ গাইছ চাইকেল মোৰ তাতে ক'ৰবাত ফেলছিল গাইছ ফেললৈকে মাতি আছে গাইছ চাইকেলখনে তাতে এইফালেতো আপোনালোকে দেখিছে বহুতেই ধুনীয়া দেখিবলৈ তো গাইছ ফাইনেলি আমি গ্ৰাছলেণ্ডখনতে আহি পালোঁ গ্ৰাছলেণ্ড মানে একো নহয় গাইছ গ্ৰাছ মানে প্লেন মানে মাটি নেকি হৈ গাইছ গ্ৰাছলেণ্ড খাৱৰে অলপ জাগা আছে ফটো উঠিব পাৰে গাইছ ইয়াতে গাইছ আপোনালোকে দিয়া চল ল'লে যি কেমেৰা জানক গাইছ ধুনীয়া হয় ফটোতে গাইছ গাইছ চাওক আপোনালোকে ফটো উঠিব পাৰে ধুনীয়া কিন্তু ফটোটো ধুনীয়া হয় মানে আৰু গৰমৰ দিনত বেছি ধুনীয়া হয় ঠাইটো কি কাৰণে জানে গাইছ ধুনীয়া গছবিলাক আছে আপোনালোকে গাইছ বেছি গাইছ সেই গাইছ ইয়াতে মানে গাছবিলাক আছে ধুনীয়াকৈ সেইকাৰণে ভাল লাগে ঠাইটো মানুহ চানুহ নাই গাইছ এতিয়া কেতিয়াবা বহুত মানুহ হয় গাইছ ইয়াতে সেই গাইছ আপোনালোকে দেখছি দেখাই বহুতে ধুনীয়া আৰু বহুতে ভাল লাগে সেই গাছডালত উঠি গৈছিলোঁ জালমে আছিল তো চাওক এখান্তিয়ে গ্ৰাছলেণ্ড আমাৰ বৰবাগুৰ গাইছ ই পাগলা আছে আপোনালোকে চাবচোন কেনে কৰে কেমেৰাটো দেখা নাই ৰ'ব ই মই মনে মনে ধৰি আছোঁ
চাবচোন কেনে কৰে মাজে মাজে পাগলা মানুহহান চাক গাইছ কেনে কৰে চাক তেতো উৎফুৱাতে চাবচোন পাগল তাক তাকে এই চাক গাইছ কেনে কৰে হাও এই ইয়াতে দেখাইছোঁ ৰ গ্ৰাছলেণ্ডখন তো দেখছি আপোনালোকে বহুতে ধুনীয়া ক'বলৈ গ'লে নাই নাই দেখাইছোঁ দেখাইছোঁ দে নাই গ্ৰাছলেণ্ডখন তো দেখছি আপোনালোকে কেনেকৈ ঘূৰি আছা পিছে পিছে বহুতে ধুনীয়া গাইছ এই চাক আৰু কেনে কৰে নাই দে একবাৰ উঠি দেখাই দি চাবা খুজিছি এই চা গাইছ এই যদি গাছডাল নুঠে লাইক ভিউজ কমেণ্ট আকৌ নকৰিব ছাবস্ক্ৰাইবো নকৰিব নাই এই গাইছ ক'ত দিগলে জাল নাই এই দুই এটা আছে দক এইগিলা দক কি উঠিব পাৰি জালমেল কামাৰ খাই কেইজন মানুহ আপোনালোকে আমাৰ মানে বিখ্যাত জালমে কামাৰ গাইছ আছে ই উঠি দেখাই দিব গাইছ এই গাইছ কি পাগলা গাইছ মই মৰিলোঁ মোক কিবা কাম ৰেচি গাইছ মই মৰছোঁ না কওক এই চাক মই মৰছোঁ হ'লেও তই গাইছ দুই এটা আছে আয়া এই গাইছ গাইছ পাগলা কৰি খুলি খুলি বহি পাই গাইছ এই যাওঁ যাওঁ ইয়াতে নাই গাইছ ইয়াত এইটো পঢ়লি কি হ'ব কওকচোন নমৰিলোঁ দক এই গাইছ এই গাইছ এই গাইছ এই গাইছ মাৰিব ভাল লাগছি গাইছ তো বস্তু দেখা পাইছোঁ গাইছ চৌক গাইছ খানা আমিও খাম একদিন গাইছ এটা খানা খানা খাবি মৰবি ই বহি আছে এটা ঠেলা এটা মাধ্যম ৰ'ব মানে যাম ৰ'ব এই গাইছ দেখছিনে মহিলো পৰি এই গাইছ বয়া বস্তু গাইছ খেদি আছি গাইছ গাইছ মই অলপ বহি পেলাই ভাবি আছিলোঁ যে এটা খানা খাম গাইছ বঢ়িয়াকৈ চৌকত আকৌ ঠাণ্ডাই আছে গাইছ বস্তু যোগাৰ শান্তি আনিলে হ'ল এই গাইছ ঠেলা মাত দিছে গাইছ আমি এটা খানা খাম গাই খেলাই দিছে গাইছ ভকৰা বুলি গ্ৰাছলেণ্ডখনৰ পৰা আহিলোঁ আমাৰ বাবে বেছি দিন নহয় গাইছ কিন্তু ৰাস্তাটো ভাঙা গাইছ সেইকাৰণে ঘূৰিব লগা হ'ল হে গাইছ ৰাস্তাটো ভাঙা আছিল কিন্তু এতিয়া অলপ ঘূৰিম গাইছ সেই চাক ৰাস্তা চাক অলপ ঘূৰি আছে মাথাৰে দে বেনৰি গাইছ ধুল ভৰি চাকচোন গৰু ছাগলৰ ভৰিও চাফা এই গাইছ তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল নেক্সট ভিডিঅ' আহি আছে কমেণ্ট কৰক ভাল ভাল ভিডিঅ' দি আছে গাইছ কিবা কবি তো গাইছ মানে আজি ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই অলপ ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো নেক্সট ভিডিঅ' আৰু আহি আছে তো আজিলৈ জয়